তো ৰিজৰ্টখনত পালোহি। এখন নতুনকৈ খুলিছে, অ'পেনিং কৰা খুব বেছি 1.5 মাহমান হৈছে চাগে। তো ওপৰত উঠি আহিলোঁ, আপোনাৰ ওপৰৰ ভিউটো চাওক আপোনালোকে একবাৰ। তো ৰিজৰ্টটো চবৰে কৈছে ইয়াত আহি ভাল লাগিছে বুলি, কিন্তু ইয়াত এটা ভাল লাগিব। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভাল, মোৰো ভাল। তো বহুত দিনত 10 দিন ভিডিঅ'ত নিদিয়াকৈ আছিলোঁ। বৰ্তমান ঘৰত কাম আছিলে, আৰু গাঁৱৰো আমাৰ অসমৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ দা আমাৰ গাঁৱৰে হয়, টুপচিঙা। তেওঁ ঢুকালে, তাৰ গাঁৱতো অলপ কাম লাগি আছিলোঁ। তো এতিয়া দেউবাদাই কল কৰিলে, তো অলপ ৰং চাইডে আহোঁ ক'লোঁ। তো এতিয়া দেউবাদো আছে, একেলগে লগ খালোঁ। আৰু তেজা তোলাখন অলপ চলিছে আৰু আছে। মই 2 নম্বৰ খণ্ডটো চাইছিলোঁ, 1 মিলিয়ন ক্ৰছ কৰিছিলোঁ পুৰা। নেক্সটটো আহি আছে আজি। এতিয়া আৰু এখন আপোনালোকক ৰিজৰ্ট দেখাম, মানে ফাৰ্ষ্ট ব্ৰিজ পাৰ হৈ কিনে ৰিজৰ্ট এখন পায়। তো ইয়াত প্ৰথম সোমাই লৈছোঁ, তাত গৈ আপোনালোকক ভিউটো দেখাম নতুন ৰিজৰ্টৰ। তো ভিউ পইণ্টটোতো আপোনালোকক প্ৰায়ভাগ দেখাই আছোঁ। তো ইয়াৰ একো ব্লগ নেদেখাওঁ। বৌ, আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ তেভদা বৌ। খবৰ ভাল ন? ভালে 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 একদম। ইয়াত আহি থাকোঁ, ভালে ক'লে অঁ। বহুত বেয়া বতৰত আহিলোঁ। কি এনে কেলৈ আহিলোঁ মানে, মই ভবা নাছিলোঁ ইমান টানকৈ বৰষুণ দিব বুলি। তো ইয়াতে ঠাণ্ডা বতৰ, তাৰপিছত ঠাণ্ডা বিয়ে খাই আছে দাদাহঁতে ন দাদা। যাওঁতেতো গাড়ীত আহিছোঁ, ভালকৈ যাম বাৰু বৌ। ইয়াৰ পৰা কেনেকৈ যাম? আজি কিন্তু সন্ধিয়া ৰ'দ দি আছে বৰ্তমান এতিয়াও। পুৰা পুৰি বৰষুণ, বেড দিন। সেইফাটাৰ লগত আহিছিলোঁ, বহুত দিন ঘৰত বৰিং হৈ আছিলোঁ কাৰণে। তো এতিয়া দাদাহঁতৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ গৈছিলে। তো কপাল নাই বেয়া ক'বলৈ গ'লে এতিয়া। তো এতিয়া যাওঁ, যদি ৰিজৰ্টত বৰষুণ নিদিয়ে সোমাম, মানে ৰিজৰ্ট বৰষুণটো দিবই, ৰখি দিলে ক'লে নিশ্চয় সোমাম। তো ব্লগটো যেনেকৈ হ'লেও কণ্টিনিউ কৰিম। ঠাণ্ডা বতৰ, মেগী খোৱা মজাই বেলেগ। চবেই এতিয়া অৰ্ডাৰ দি দিয়া হ'ল মেগী। ভাল লাগিছেনে দেউবাৰে? বৌ খাইছে? কি মানে ইমান বৰিং কেলৈ দেখাইছে মানে বৌয়ে? অঁ অলপ ফূৰ্তি থাকক। মেগী খালোঁ, ভালো লাগিলে। কিন্তু আমি বাহিৰৰ পৰা দাদাহঁতে কিছুমান আমি বিয়েৰ লৈ আহিছিলোঁ ইয়াত খাবলৈ। মানে এনেই মাথাটো কি হৈ গ'ল মানে কি ক'ব বৌ? এনেই নেক্সট টাইম আহিবনে? একো নাখাওঁ, জাষ্ট আহিব, ফটো মাৰিব যাব আৰু। মানে 4টা বিয়েৰ আনিছিলোঁ, চাৰ্জ লৈছে তাত 500। আমি কৈছিলোঁ এটাত 50 টকাকৈ লওক বুলি, নেমানেই মানে ইমানে জিদ্দি। তো এতিয়া যাওঁ এইটো জেগাৰ পৰা। তাৰ ৰ'দো দিলে, ৰিজৰ্টখনত যাওঁ ন ধুনীয়াকৈ ফটো চটো মাৰিম আৰু। তো তেইফাতে কি হ'ল, আহিব নাই পোৱা আজি। 500 ফাইন দি ভিউ পইণ্টৰ পৰা ওলাই দিলোঁ আৰু ন। 500 চাৰ্জ। ভালে বিজনেছ মজা কৰিছে। অসমত দিম আৰু পদ্মনিত দিম, পিলামতো নিদিওঁ। পিলামতো এইটো খাম বাৰু, বিলাকত মই ট্ৰিট দিম, এইটো পালঙত দিম। তো এতিয়া যাওঁ আমি ৰিজৰ্ট। তো এতিয়া ভিউ পইণ্টৰ পৰা ওলাই দিলোঁ। এতিয়া আৰু 10 মিনিটত আমি ৰিজৰ্ট পাই যাম, আপোনালোকক ৰিজৰ্টৰ ভিউ দেখাম। তেখেতে এইটো ক'ৰপৰা ল'লে? এইটো মোৰ লগৰ ছোৱালীজনীয়ে বনাই দিছিলে, তোমাৰ তাই বনাই দিছিলে। তাই টিচাৰ হয়। ভাল লাগিছে বস্তুটো। বৰ ধুনীয়া না বনাই তাই। নাজাৰা চাওক আপোনালোকে, গান এটা লগাই দিলে বেছি ভাল লাগিব নেকি দেউতা। তো ৰিজৰ্টখনত পালোহি। এখন নতুনকৈ খুলিছে, অ'পেনিং কৰা খুব বেছি 1.5 মাহমান হৈছে চাগে। তো ৰিজৰ্টৰ নামটো হৈছে ষ্টনি হিল। তো ইমানে ধুনীয়া। এতিয়া দাদাহঁতে গ'ল, তো আপোনালোকক ভিতৰত গৈ ভিউবিলাক দেখাম। তো আপোনালোকে প্ৰথম নাজাৰটো চাওক, এইটো হ'ল ষ্টনি হিল। এইটো চাওক, বাহিৰৰ নাজাৰটো চাওক আপোনালোকে, বতাহ, ছানছেটো মজা, ফটো মাৰিবলৈ একদম বেষ্ট জেগা। তো বলক ৰিজৰ্টৰ ভিতৰত সোমাই গ'লোঁ। কিন্তু ইয়াত এটা ভাল লাগিছে, এইটো কি বুলি কয় যে গেট পাছ বুলি কাটে, সেইটো নাই লোৱা ন। মোৰতে প্ৰথম নতুনকৈ চাগে সেইকাৰণে নাই কটা। ল'ব, ক'তনো নল'ব। এইফালে নামচাই টুংটাং ফালে পাৰ টিকেটত এটা মানুহক 50কৈ লগাইছে। ভালকৈ আহক। তো ওপৰত উঠি আহিলোঁ, আপোনাৰ ওপৰৰ ভিউটো চাওক আপোনালোকে একবাৰ। ভিউ ভাল লাগিছেনে বৌ? মজা। ফটো মাৰিম আহক। তো আগত বৌহঁতে ফটো মাৰি আছে। তেইফাটা ফটো লোকেশ্যন ভাল লাগিছেনে? ভিউ
বৌ ভাল লাগিছে নাই ইয়াত আহি অলপ ফূৰ্তিত দেখিছোঁ কিন্তু দেই আপোনাক ভাল লাগিছে মনটো হা মানে মনটোৱে ডাউন কৰি দিলে তাত ক'বলৈ গ'লে তো আপোনালোকে নাজাৰোতো চাওক এবাৰ তো ৰিজৰ্টটো চবৰে কৈছে ইয়াত আহি ভাল লাগিছে বুলি কিন্তু ইয়াত এটা ভাল লাগিব ইয়াত পাৰ্টি চেলিব্ৰেট মানে বাৰ্থডে হওক যাৰ এনিভাৰ্চাৰী হওক প্লেচ কৰিবলৈ ভাল হ'ব ন আৰু খোৱাৰ প্ৰাইচবিলাকো কম ইয়াত কিন্তু এটাই বেছি অকল ৰুমৰ ৰেণ্টটো অলপ বেছি লৈছে নেকি 3000কৈ লৈছে পাৰ নাইট তো চবৰে কৈছে ইয়াত ভাল লাগিছে বুলি তো এতিয়া কটেজকেইটা আপোনাক দেখাইছোঁ তো ইয়াত আপোনালোকে বহি কিনে খাব পাৰিব অৰ্ডাৰ দি তো আমি আহিছিলোঁ আৰু ইয়াত এই চুইচকেইটা হৈছে আপুনি ইয়াত বজাই দিলে ক'লে মানুহ ষ্টাফ আহি যাব ইয়াত কি অৰ্ডাৰ দিবলৈ তো আপোনালোকে ভিউটো চাওক আন্ধাৰৰ পৰা ইমান ভালকৈ দেখি নাই পোৱা এতিয়া ধুনীয়াকৈ বহি চহি যোনে বিয়াৰ চিয়াৰ খাব পাৰিব আৰু ধুনীয়া তো ৰুমকেইটা আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছোঁ তো ধুনীয়া আছিলে মই ফাৰ্ষ্ট বাৰতে তো আৰু এবাৰ দেখাইছোঁ আপোনালোকক ভিতৰত ধুনীয়াকৈ বাথৰুম চাথৰুম ধুনীয়াকৈ আছে ৰুমটো ভাল লাগিছে নে দেখিব ভাল লাগিছে তো এইপিনিবা ইয়াত বহি ধুনীয়াকৈ চাহ নাহ খাবলৈ পাৰিব ৰাতিপুৱা তো এইপিনিবা আপোনালোকে আনিনি মাইডিয়া এইবিলাক যাওঁতে যদি ক'ৰবাত থাকি লওঁ বুলি ভাবে ৰয়িঙৰ ফাৰ্ষ্ট ব্ৰিজখন পাৰ হয় তো এইখনে পাব তো ৰিজৰ্টৰ পৰা এতিয়া ওলাই দিওঁ বৰ্তমান আমি তো আহি ভাল লাগিলে অঁ আপোনালোকে ছানছেট অলপ তলত গৈ কিনে অলপ ভাল লাগিলে হ'লে কিন্তু এদিনকৈ এইটো মোলৈ আহিব লাগিব তেবাৰে আহিম হা ধুনীয়াকৈ এষ্টনি হিলছ ৰিজৰ্টটোৰ পৰা ওলাই দিলোঁ তো নামটো বেলেগ ইউনিক টাইপৰ ন তেবাৰে তো এতিয়া ওলাই দিলোঁ আপোনালোকে জেগাটো যদি কনফিউজ হৈ আহোঁতে তো এইখন হ'ল ফাৰ্ষ্ট দেওবানী ফাৰ্ষ্ট ব্ৰিজ তো এইখন পাৰ হৈ কিনে জাষ্ট 2টা গুলি পাৰ হ'ব ৰিজৰ্টটো পাব আপোনালোকে তাৰ ইয়াত চাইনবোৰ্ড লিখা আছে এষ্টনি হিল বুলি তো বৌ ভিউ পইণ্ট গৈ কিনে কেনেকুৱা লাগিছিল বৌ আপোনাৰ ভাল লাগিছে তো ড্ৰাইভাৰটো ভাল লাগিব আমাৰতো ল'ৰাখিনি কিনো যি হ'লেও চলি যায় আৰু তো ব্লগটো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো আপোনালোকে চাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ড্ৰাইভাৰে কিবা এটা কৈ দিয়ক বাহিৰে চাই লগে সি কষ্ট কৰি য'ত ফ্ৰী হৈছে বস্তুবোৰ দেখাই আছে আপোনাৰ স্কুলো কৰি আছে আপোনালোকক গোটেইবোৰ দেখাই দিব দেখাব গোটেইবোৰ ভাল লাগিব বাই বৌ বাই বাই তো আজিলৈ ইমাত্ৰ সমাপ্ত ভিডিঅ' তো বাই বাই গাইজ বাই বাই